हेलो स्टूडेंट स्वागतम जनाइছো সকলোকে একাউন্ট এডুকেটৰছলৈ আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ প্ৰথমটো চেপ্টাৰ ভাৰতত ইউৰোপীয় সকলৰ আগমন এই চেপ্টাৰটিৰ পৰা সম্ভাব্য এমসিকিউ খিনি এনেকুৱা এমসিকিউ হাফ ইয়াৰলি বা এনুৱেল এক্সামত আহিব পাৰে গতিকে ভিডিওটো প্ৰথমবাৰ পৰা শেষলৈকে চাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা তো ফাৰ্ষ্টত আছে एक नम्बर एमसीक्यू भारत और प्राच्यत्तर मजत सागरीय पथ आविष्कार करा पर्तुगीज नाविकजन आसिल ऑप्शन হৈছে फ्रांसिस ड्रेक जॉन मिल्टन हल भास्को डा गामा रबार्ट क्लाइव শুদ্ধ উত্তৰটো হৈছে ভাস্কো ডা গামা 1498 খ্ৰীষ্টাব্দত প্ৰথমে সাগৰীয় পথ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল তেওঁ আছিল এজন পৰ্তুগীজ নাবিক কোৱেশ্চন নম্বৰ 2 ত আছে তলৰ ঘটনা প্ৰবাহ উদ্ধক্ৰমত সজোৱা মানে উদ্ধক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ মানে ফাৰ্ষ্টত কোনটো ঘটনা হৈছিল তাৰ পিছত কোনটো হৈছিল এনেকৈ সজাব লাগে সিপাহী বিদ্ৰোহ এলাহাবাদ সন্ধি পলাচী যুদ্ধ পিটৰ ভাৰত আইন তো মনত ৰাখিবা ফাৰ্ষ্টত সংঘটিত হৈছিল পলাচী যুদ্ধ 1757 খ্ৰীষ্টাব্দত পলাচী যুদ্ধ হৈছিল रबार्ट क्लाइव और मुगल सम्राट शाह आलমৰ মাজত 1757 গতিকে পলাচী যুদ্ধ প্ৰথমে হৈছিল তাৰ পিছত হৈছিল এলাহাবাদ সন্ধি 1765 খ্ৰীষ্টাব্দ তাৰ পিছত পিটৰ ভাৰত আইন 1774 তাৰ পিছত সিপাহী বিদ্ৰোহ 1757 গতিকে অপচন 2 to শুদ্ধ বি সি ডি এ তাৰ পিছত কোৱেশ্চন নম্বৰ 3 ইয়াত স্টেটমেন্ট দুটা আছে এক নম্বৰ চোৱা 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰোৱা হৈছিল 2 নম্বৰ উক্তিত আছে সেই সময়ত মোগল সম্ৰাট আছিল আকবৰ তো শুদ্ধ অপচনটো হ'ব এ উক্তি 1 এটো সত্য আৰু 2 অসত্য কাৰণ 1835 চনত মোগল কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰোৱা হৈছিল ঠিকই আছে কিন্তু এই সময়ত মোগল সম্ৰাট আকবৰ নাছিল গতিকে শুদ্ধ হ'ব এ সত্য বি অসত্য অপচন 2 টু কাৰেক্ট তাৰ পিছত একবাৰ হিসু কোৱেশ্চন নম্বৰ 4 লৈ ভাৰতৰ স্থানীয় সাহিত্য শাসনৰ বাদ কোনে মুকলি কৰিছিল লৰ্ড ৰিপনে অৰ্থাৎ লৰ্ড ৰিপনে লৰ্ড মেয়ৰ বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱটো আধৰি তেওঁ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা মুকলি কৰিছিল লৰ্ড ৰিপন আগবাঢ়িছো পিছলৈ ভাৰতবৰ্ষত থিতাপি লোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে 1600 চনত গঠন হোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথমটো লক্ষ্য আছিল ভাৰতত বেহা বেপাৰ কৰা শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰতত বেহা বেপাৰ কৰা তাৰ পিছত কিমান খ্ৰীষ্টাব্দৰ চনতে লোকসেৱাত প্ৰথম প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল 1853 অপচন সি টু শুদ্ধ তাৰ পিছত ভাৰত পৰিষদ আইনৰ উদ্দেশ্য কি আছিল ভাৰত পৰিষদ আইনৰ উদ্দেশ্য আছিল শিক্ষিত ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়া অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে উক্তি 1 অসত্য বি সত্য 1 অসত্য বি সত্য তাৰ পিছত পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কেইটা ভাগত ভাগ কৰা হৈছিল দুটা ভাগত ভাগ কৰা হৈছিল এটা হৈছে মোগল সম্ৰাটৰ পতনৰ পৰা সিপাহী বিদ্ৰোহলৈকে আৰু এটা সিপাহী বিদ্ৰোহৰ পৰা বৰ্তমান সময়লৈকে দুটা ভাগত ভাগ কৰা হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বিতীয় বাণিজ্যিক কেন্দ্ৰটো মুকলি কৰা হৈছিল আৰমাগাঁৱত শুদ্ধ উত্তৰটো হৈছে আৰমাগাঁৱত তাৰ পিছত ভাৰত শাসনৰ লগত জড়িত ব্যক্তিজনক কি বোলা হৈছিল ভাৰত সচিব দখৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাৰত সচিব ভাৰত শাসনৰ লগত জড়িত আছিল তাৰ পিছত আমি আগবাঢ়িছো পিছৰ কোৱেশ্চনটিলৈ পিছৰ কোৱেশ্চনটি হৈছে ভাগ কৰা আৰু শাসন কৰা অৰ্থাৎ ডিভাইড এণ্ড ৰুল এই নীতিটো কাৰ এই নীতিটো আছিল ব্ৰিটিছৰ
তাৰপিছত ভাস্কো দা গামাৰ জন্ম ক'ত হৈছিল ভাস্কো দা গামাৰ জন্ম হৈছিল পৰ্তুগালত সেইকাৰণে তেওঁক পৰ্তুগীজ নাবিক বুলিও জনা যায় পৰ্তুগালত তাৰপিছত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা কিমান আছিল 22 বছৰ তাৰপিছত কোৱেশ্চন নম্বৰ 14 ব্ৰিটিছ চৰকাৰে কেতিয়া লি আয়োগ গঠন কৰিছিল ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰিছিল 1923 চনত লি আয়োগ গঠন কৰিছিল ব্ৰিটিছ চৰকাৰে 1923 তাৰপিছত আগবাঢ়িছো কোৱেশ্চন নম্বৰ 15 অৰ্থাৎ শেষৰ কোৱেশ্চন এই ভিডিঅ'ৰ কোনজন ব্ৰিটিছ বিষয়াৰ কাৰ্যকালত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী একমাত্ৰ শক্তি হিচাপে পৰিগণিত হৈছিল শুদ্ধটো হৈছে অপচন বি ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী একমাত্ৰ শক্তি হিচাপে পৰিগণিত হৈছিল গতিকে এইখিনি আছিল এমচিকিউ এনেধৰণৰ প্ৰত্যেকটা লেসনৰ এমচিকিউৰ ভিডিঅ' তোমালোকে পাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেসক্ৰিপচনত এনেকুৱা ভাৰতৰ ৰাজনৈতিক দল এই চেপ্টাৰটিৰ কুৱেশ্চন আনসাৰ এমচিকিউ লিংক দিয়া আছে চাই ল'ব পাৰিবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ